মই প্ৰথমতে ভয় খাই গৈছিলোঁ যেতিয়া ট্ৰেইনখন পিছফালে গতি কৰিলে। এতিয়া গতি কৰি আছে, মই কিছুমানক সুধিলোঁ যে পিছফালে গতি কৰি আছে কিবা হ'ল নেকি, ক'লে যে নহয় কিবা হোৱা নাই, আচলতে এনে এটা ষ্টেচন আছিল, ডাঙৰ ষ্টেচন, সেইটো ষ্টেচনত আছিল, ষ্টেচনৰ সন্মুখত তেনেকুৱা আৰু ট্ৰেইনটো ৰাস্তা ক্ৰছ কৰাৰ কাৰণে সেনেকুৱা ঠাই নাই, সেইকাৰণে পিছফালে গতি কৰি আছে, পিছফালে গতি কৰি সিফাল দি আৰু আকৌ কাট ক্ৰছ কৰিব, সেইকাৰণে আৰু তাৰমানে ষ্টেচনতো আহিব লাগে আৰু সিফালেদি যাব নোৱাৰে, সেইকাৰণে ষ্টেচনত আহিলে আকৌ বেক কৰি ইয়াৰ পৰা উভতি পিছুৱাই গৈ আছে, তাৰপিছতে আকৌ ৰাস্তাটো ক্ৰছ কৰিব। দোস্তসকল, ৱেলকাম বেক টু মাই ছেকেণ্ড চেনেল শহীদুলছ ব্লগ। এতিয়া ট্ৰেইনৰ পৰা নামিলোঁ, বহুত সময় ধৰি ট্ৰেইনটো ৰখি আছে, এতিয়া আৰু কিমান সময় ৰাখিব নাজানো। দুয়োটা ট্ৰেইন, ইফালে এটা ইফালে এটা আৰু তাৰ পিছফালে আৰু এটা আছে, চাইছোঁ সেইফালে দেখুৱাই দিম। এতিয়া সিফালে আহিছোঁ, গেটটিবোৰ চাওক আৰু কিয় ৰখিছে নাজানো, বহুত সময় ধৰি ৰখিছোঁ আৰু সেইকাৰণে ভাবিলোঁ নামি ভিডিঅ' এটা কৰি যাওঁ আৰু ইয়াৰ পৰা বহুত ভাল লাগিছে, দৃশ্যটো চাই ভাল লাগিছে, সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো কৰি আপোনালোকক দেখুৱাই দিওঁ, সেইকাৰণে আৰু নামি ভিডিঅ'টো কৰি আছোঁ আৰু চাওক গেটটিবোৰ চাওক, এনেকৈ খোজকাঢ়ি আছোঁ আৰু দুয়োজন পাৰ্টনাৰ আহিছোঁ, নামিছোঁ আৰু দুয়োজন ভিতৰতে আছে, সি কিবা চাই আছে আৰু এইফালে আনা, এইফালে 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 সি কিবা চালে আৰু সিফালে চাই আছিল, নাজানো কিবা চাই নাই, কি চাই আছিলি সিফালে, কি চাই আছিলি সেইফালে? চাইছোঁ, বহুত কিছু চাইছোঁ, কিমান চাম আৰু। আজি যে ট্ৰেইনত আহিলোঁ, ইমান সময় আহিলোঁ, কেনেকুৱা লাগি আছে, কেনেকুৱা অনুভৱ হৈ আছে? ভাল লাগিছে ন? আৰু আপোনালোকৰ যদি ফুৰিবৰ কাৰণে বা ট্ৰেইনত উঠিবৰ কাৰণে মনটো চাই, তেনেহ'লে 1-2 ঘণ্টাৰ কাৰণে হ'লেও উঠিব, ইমান লং ৰাস্তাত যাব নালাগে, মই ইমান দূৰ যাবলৈ নকওঁ, এই ট্ৰেইনত কেৱল উঠিবৰ কাৰণেহে 1-1.5 ঘণ্টামান উঠিলে হ'ল আৰু তাৰপিছতে গম পাব আৰু কেনেকুৱা লাগে আৰু মজাটো বুজি পাব। এতিয়া আপোনালোকক দেখুৱাই দিছোঁ, সিফালে যিটো ট্ৰেইন দেখিছে সেইটো ট্ৰেইনো সিফালে দেখুৱাৰ কাৰণে চেষ্টা কৰিম, সিফালে পকী ৰাস্তা, সেইফালে মজাৰ ৰাস্তা, সেইফালে বহুত মানুহ আছে আৰু এইফালে বেছি মানুহ নহয়, সিফালে দেখুৱাৰ কাৰণে চেষ্টা কৰিম, বলক সিফালে গুচি যাওঁ। সিফালৰ পৰা ঘূৰি সিফালে আহিলোঁ, আনফালে আহিলোঁ, পকী ৰাস্তা চাওক, আপোনালোকে চাওক, যিটো ট্ৰেইনৰ কাৰণে ৰখিছিল ট্ৰেইনটো এতিয়া গুচি গ'ল। এতিয়া আৰু যাব লাগিব, মানে যে ট্ৰেইনটো যিটো কাৰণে ৰখিছিল, যিটো ট্ৰেইনৰ কাৰণে ৰখিছিল, ট্ৰেইনটো অলপ আগতে গুচি গ'ল, এতিয়া আৰু নাৰাখে, গুচি যাব, সেইকাৰণে আকৌ ট্ৰেইনত উঠিছোঁ, ভালদৰে ঠাইটো দেখুৱাব নোৱাৰিলোঁ। চাওক, এইটো এটা ট্ৰেইন, এইটো কেনেকুৱা ট্ৰেইন আৰু নাজানো আৰু চাওক, নামৰ মিছালকে জালমুড়ি খাই আছে আৰু জালমুড়ি খাব নেকি? খাব লাগিছিল, নাখাওঁ এতিয়া, পিছত খাম, এতিয়া আৰু নাখাওঁ, তেনেহ'লে ট্ৰেইনত উঠিব লাগে আৰু কি কৰিব ট্ৰেইনখন ষ্টাৰ্ট কৰিব আৰু এইটো হ'ল। দোস্তসকল, আপোনালোকে ট্ৰেইনটো চাই অনুমান কৰিব পাৰিছেনে ট্ৰেইনটো কিমান দীঘল হ'ব? মই কিন্তু অনুমান কৰিব পৰা নাই, যদিও আপোনালোকে অনুমান কৰিব পাৰিছে তেনেহ'লে মোক কমেণ্ট কৰি জনাবচোন কিমান ডাঙৰ হ'ব পাৰে। 4 গ্ৰাম দোস্তসকল, আমি যেতিয়া ট্ৰেইনত উঠিছিলোঁ ভাবিছিলোঁ কৰোণাৰ সময়, মানুহ ইমান নহ'ব, কিন্তু হঠাৎ 3 বজাত মানুহ ক'ৰ পৰা আহিল, ট্ৰেইনত ঠাই নধৰা হৈছে। আপোনালোকে চাওক, গামোচাটো বান্ধি তাৰপিছত তাতে শুই আছে আৰু উপায় নাই, কি কৰিব, তলত ঠাই নাই, এনেকুৱাকৈ কষ্ট কৰি গৈ আছোঁ আৰু আমি সকলোৱে। আপোনালোকে যদি ট্ৰেইনত উঠিব বিচাৰে তেনেহ'লে ৰিজাৰ্ভেশ্যন টিকেট নলয় ট্ৰেইনত নুঠিব, নহ'লে কিন্তু কান্দিব লাগিব, এনেকুৱা অৱস্থা হৈ যাব আৰু লেট্ৰিনতো থাকিবলৈ ঠাই নথকা হৈছে, লেট্ৰিনটো কৰিবৰ কাৰণে যাবই নোৱাৰিব, লেট্ৰিনত টোপনি মাৰিবৰ কাৰণে লেট্ৰিনত মানুহ ভিৰ কৰি আছে। আৰু আপোনালোকক দেখুৱাই দি আছোঁ, চাওক, যিটো আমাৰ ডাব্বা, সেই ডাব্বাটোৰ মানুহবোৰ চাওক, ভালদৰে দেখুৱাব পৰা নাই, কাৰণ এতিয়া ৰাতি 3টা বাজিছে, 3টা বজাত ভিডিঅ'টো কৰি আছোঁ। মানুহে কিছুমানে টোপনিয়াই গৈ আছে আৰু কিছুমানে মোবাইল টিপি আছে আৰু চাওক আপোনালোকে কি অৱস্থা, দেখিলে চকুৰ পৰা পানী এনেই ওলায়।
কিমান কষ্ট কৰি আহি আছোঁ আৰু আপোনালোকে যদি কোনোবা ঠাইত যাব বিচাৰে তেনেহ'লে এনেকুৱাকৈ নাযাব। যদি যাবলৈ ইচ্ছা হয় তেনেহ'লে ৰিজাৰ্ভেশ্যন টিকেট কৰি তাৰপিছত যাব। এনেকৈ টিকেট আমাৰ দৰে টিকেট কৰি কোনো ঠাইত নাযাব, নহ'লে আৰু বিপদত পৰি যাব। দোস্তসকল বহুত কষ্ট কৰি ভিডিঅ'টো কৰিলোঁ। কিছুমানে ভিডিঅ'টো কৰিবৰ কাৰণে মানা কৰি আছে, তথাপি ভিডিঅ'টো কৰি আছোঁ। ৰাতি তথাপি ভিডিঅ' কৰি আছোঁ আৰু কিছুমানে টোপনি যোৱা নাই, সেইসকলে মানা কৰি আছে কিয় ভিডিঅ' কৰি আছা। মই ক'লোঁ মই এজন সৰু ইউটিউবাৰ হয়, সেইকাৰণে ভিডিঅ'টো কৰি আছোঁ, সেইকাৰণে অলপ ভিডিঅ' কৰিবলৈ দিলে আৰু। দোস্তসকল আপোনালোকৰ মাজৰে কিছুমানে ভাবিব পাৰে 3 বজাত টোপনি নোযোৱাকৈ ভিডিঅ' কিয় বনাই আছে। ভিডিঅ' বনোৱাৰ এটা উদ্দেশ্যটো হ'ল আমি 4জনমান পাৰ্টনাৰ আছোঁ, 3জনে টোপনিত গৈছে আৰু এজন মই ক'লে টোপনিত যোৱা নাই। এইকাৰণে যোৱা নাই যে ৰেলত বহুত ধৰণৰ মানুহ থাকে, কোনোবাই মোবাইল চুৰি কৰিব পাৰে, টকা পইচা চুৰ কৰিব পাৰে। সেইকাৰণে মই জাগি আছোঁ আৰু টোপনি যোৱা নাই। সিহঁতে যেতিয়া টোপনিৰ পৰা সাৰ পাব তেতিয়া মই টোপনি যাম। আৰু আপোনালোকে যদি কোনোবা সময়ত ট্ৰেইনত উঠিব লগা হয় তেনেহ'লে আপোনালোকে এনেকৈ এজন টোপনিত নোযোৱাকৈ থাকিব আৰু আনজনক টোপনিত যাবলৈ দিব। সেইকাৰণে মই এইটো কথা কৈ দিলোঁ। আৰু এটা কথা হ'ল কি, মই ভালনে নাজানো, কিন্তু য'ত গৈছোঁ তাতে সন্মান পাইছোঁ আৰু ইয়াতেও বহুতে সন্মান পাইছোঁ। সেইকাৰণে আৰু ভালদৰে যাই আছোঁ আৰু য'ত গৈছোঁ তাতে মই ছিট পাই আছোঁ। মানুহক উঠি নাগে মোক ছিটটো দি দিয়ে আৰু সেইকাৰণে চাওক, মই আৰু মুছলিম হয় নহয়, দাঁড়িয়ে আছোঁ আৰু আমাক দুয়োজনক বহুত সন্মান কৰে আৰু দোস্তসকল। তেনেহ'লে আজিৰ কাৰণে গুড নাইট দি দিওঁ। আৰু এটা কথা কৈ দিওঁ, এই যে হিজিৰা পৰা আহে নহয়, এই লাৰ্কেট দুই হাতত চাপৰি মাৰি তাৰপিছত টকা বিচাৰে আৰু আমাক পাৰিলে টকা দি যায়, আমাৰ ওচৰত টকা নাচায় আৰু। দোস্তসকল ট্ৰেইনৰ পৰা নামিলোঁ, 48 ঘণ্টামান ট্ৰেইনত থাকিলোঁ, একেৰাহে 48 ঘণ্টামান থাকিলোঁ। ইয়াৰ পিছত এতিয়া চেন্নাই চেন্ট্ৰেলত আহি যিটো সেইটো ষ্টেচনত আহি নামিলোঁ। গোটেইখিনি ভালদৰে বিৱৰণ আপোনালোকক দেখুৱাব পৰা নাই, কাৰণ বহুত ডাঙৰ হৈ যাব, সেইকাৰণে দেখুৱাব পৰা নাই। এতিয়া আমি আছোঁ চেন্নাই চেন্ট্ৰেলত। ইয়াৰ পৰা আকৌ আন এটা টিকেট কৰিব লাগিব, 1 ঘণ্টাৰ কাৰণে যাব লাগিব ট্ৰেইনত। সেইটো চেন্নাই চেন্ট্ৰেলৰ পৰা তাম্বাৰুম যাব লাগিব। সেইকাৰণে ইয়াত ৰখি আছোঁ, এইটো ষ্টেচনত ৰখি আছোঁ। ষ্টেচনটো আপোনালোকে ভালদৰে চাওক। ইয়াৰ পৰা আকৌ যাম তাম্বাৰুম, তাৰপিছত আকৌ বাছত আধা ঘণ্টামান যাব লাগিব।